हेलो स्टूडेंट्स आज मैं লৈ আহিছোঁ দশমান শ্ৰেণীৰ পঞ্চম পাঠ ভোজৰাজী শল্য চিকিৎসা এই পাঠটো মই আজি বুজাই দিম তোমালোকে নিশ্চয় বুজি পাবা বুলি আশা ৰাখিলোঁ আমাৰ প্যাৰাগ্ৰাফটো আছে যে অথ কদাচিত ৰাজা ভোজঃ নগরাত বহিনির্গত নূতনেন তটক অম্ভসা বাল্য সাধিত কপাল শুধনাদি চকার তৎমূলেন কশ্চন সফর শাবঃ কপালং প্রবিষ্ট তদারভ্য রাগঃ কপালে বেদতা জাতা ततः तद्भिषगवरय सम्यक विचिकित्सिता ओपि न शान्ता संवत्सरे ओपि काले न केनपि निवारितः तस्य रोगः। পেৰাগ্ৰাফটোৰ অসমীয়া অনুবাদ কোনো এবাৰ ভোজ ৰজাই নগৰৰ বাহিৰলৈ গৈ নতুন হ্ৰদৰ পানীৰে বাল্যকালৰ পৰা কৰি অহা মস্তশোধন কৰিছিল। তেতিয়া মূলৰে কোনো এটা মাছৰ পোনা মূৰত প্ৰৱেশ কৰিছিল। সেই সময়ৰ পৰাই ৰজাৰ মূৰত বিষ আৰম্ভ হৈছিল। তাৰ পাছত তাত থকা চিকিৎসকসমূহৰ দ্বাৰা ভালদৰে চিকিৎসা কৰাটো বিষৰ উপশম নহ'ল। কেন পেৰাগ্ৰাফ আছে ততঃ দুখিত মনা যা সমীপস্থং মন্ত্ৰীণং বুদ্ধিসাগরং কথমপি সংযুক্তাক্ষরম বাচম বুদ্ধিসাগরম परम स्मत् विषये शगवरः वसति मातनतु बाघभट्टादि भेषज कोशन निखिलान् स्रोतसि निरश्च आगच्छ मम देवसमागम समयः समागत इति तत श्रुत्वा सर्वेऽपि पौरजनाः अभयः च अवरुद्ध समाज च पूर्णनेत्रा बभूवः। এই পেৰাগ্ৰাফটিত আমাক কৈছে যে তেতিয়া দুখিত মনেৰে ৰজাই কাষত থকা মন্ত্ৰী বুদ্ধিসাগৰক হেহাই কৈছিল, বুদ্ধিসাগৰ, ইয়াৰ পিছত এই ঠাইত কোনো চিকিৎসকে বসবাস কৰিব নোৱাৰিব। বাঘভট্ট আদি চিকিৎসা শাস্ত্ৰসমূহ নদীত পেলাই আহা। মোৰ মৃত্যুৰ ক্ষণ উপস্থিত হৈছে। তাকে শুনি কবি তথা অন্তপুৰবাসী সমন্বিতে সমগ্ৰ নগৰবাসীৰ চকুপানীৰে উপচি পৰিছিল। পেৰাগ্ৰাফটোত কৈছে ततः कदाचित देवसभायां पुरंदरः सकल मुनिवृंद मध्यस्थ बिनामुनि माह मुने इदानीं भूलुके का नाम वर्ता तत नारदः प्राह सुरनाथ न किमपि स्वादेश निष्कासिताः। টিৰ অসমীয়া অনুবাদ তাৰ পাছত কোনো এদিন দেৱসভাত পুৰন্দৰে মুনুবৃন্দৰ মধ্যস্থ নাৰদ মুনিক কৈছিল, মুনিবৰ ভূলোকৰ এই সময়ৰ খবৰ কি? তেতিয়া নাৰদে কৈছিল, সুৰনাথ, একো বিশেষ বতৰা নাই, কিন্তু ধাৰনগৰীৰ ভোজ ৰজা ৰোগপীড়িত হৈ প্ৰায়ে অসুস্থ হৈ থাকে। তেওঁৰ ৰোগ কোনো বৈদ্যৰ দ্বাৰা নিবাৰিত হোৱা নাই। গতিকে ভোজে নিজ দেশৰ পৰা সকলো চিকিৎসকক নিষ্কাশিত কৰিছে। বৈদ্যশাস্ত্ৰমপি অনৃতমপি নিৰস্থম ইতি এতদাকৰ্ণ্য ইন্দ্ৰ সমীপস্থো অশ্বিনী কুমাৰ মাহ ভো সর্বদ্য কথামনৃতং ধনন্তরীয় শাস্ত্রম তদা তো আহতু অমরেশ দেব ন অনৃত মৃদং শাস্ত্রম কিন্তু অমর বিদিতেন রোগেন বাধতে অস ভোজঃ ইতি উবাচ অস্য আশ্চর্য রোগঃ ভবতঃ বিদিতঃ ততঃ তো উচ্যতু দেব কপালশোধনং কৃত ভোজেন तदा प्रविष्ट पाठिनः तत्मूलः रोगः तदेन्द्र प्राह तदिदानीमेव अभं भूलोक गन्तव्यं न चेतितः परं भूलोके भिषगशास्त्रस्य असिद्धि भवेत् स खलु सरस्वती विलासस्य निकेतनं शास्त्राणाम् ऊर्ध्वता च इति। অসমীয়া অনুবাদ তাৰ পাছত কোনো এদিন দেৱসভাত পুৰন্দৰে মুনিবৃন্দৰ মধ্যস্থ নাৰদ মুনিক কৈছিল, মুনিবৰ ভূলোকৰ এই সময়ৰ খবৰ কি? তেতিয়া নাৰদে কৈছিল, সুৰনাথ, একো বিশেষ বতৰা নাই, কিন্তু ধাৰনগৰীৰ ভোজ ৰজা ৰোগপীড়িত হৈ প্ৰায়ে অসুস্থ হৈ থাকে। তেওঁৰ ৰোগ কোনো বৈদ্যৰ দ্বাৰা নিবাৰিত হোৱা নাই। গতিকে ভোজে নিজ দেশৰ পৰা সকলো চিকিৎসকক নিষ্কাশিত কৰিছে, বৈদ্যশাস্ত্ৰকো মিছা বুলি প্ৰতিপন্ন কৰিছে। ইয়াকে শুনি ইন্দ্ৰই সমীপৱৰ্তী অশ্বিনী কুমাৰদ্বয়ক এনেদৰে কৈছিল, হেৰা স্বৰ্গৰ চিকিৎসকদ্বয় ধনন্তৰী চিকিৎসা, এই শাস্ত্ৰ কিদৰে মিছা হ'ল? তেতিয়া তেওঁলোক দুজনে কৈছিল, অমৰেশ দেৱ, এই শাস্ত্ৰ মিছা নহয়, কিন্তু অচিন ৰোগৰ দ্বাৰা এই ভোজ ৰজা আক্ৰান্ত হৈছে। ইন্দ্ৰই কৈছিল, কি এই বাৰণ কৰিব নোৱাৰা ৰোগ? তোমালোকে জানা নেকি? তেতিয়া তেওঁলোক দুজনে কৈছিল, মহাৰাজ, ৰজা ভোজে মস্তশোধন কৰাত তেতিয়া মাছৰ পোনা প্ৰৱেশ কৰিছিল, সেয়াই এই ৰোগৰ মূল কাৰণ। তেতিয়া ইন্দ্ৰই কৈছিল, তেন্তে এই মুহূৰ্ততে তোমালোকে ভূলোকলৈ যোৱা হওক, নহ'লে ইয়াৰ পিছত ভূলোকত চিকিৎসা শাস্ত্ৰৰ অসিদ্ধি হ'ব আৰু তেওঁ নিশ্চয় সৰস্বতী বিলাসৰ আৱাস স্বৰূপ সকলো শাস্ত্ৰৰে ঊৰ্ধ্বত
ঊৰ্ধতা বা উদ্ধাৰ কৰোঁতা। পেৰাগ্ৰাফটোত আছে তত্যঃ অশ্বিনী কুমাৰ বিপ্ৰবেশং ধৃত্বা ধাৰানগৰং প্ৰাপ্য দ্বাৰস্থ প্ৰাহতু দ্বাৰস্থ্য আবং ভিষজ কাশীদেশত আগত ভোজায় বিজ্ঞাপয় তেন কৃতং বৈদেশ্য শাস্ত্রমিতি শ্রুত্বা তৎপ্রস্থিতপনায় তদ্র রোগ নিবারণায় চ ইতি দ্বারস্থ প্রাহ ভো বিপ্র ন विषकप्रवरः प्रविष्ट इति रागक्तं परं तस्मिन्नेव क्षणे कार्यवशात् निर्गतः बुद्धिसागरः तौ दृष्ट्वा तयो वार्ता श्रुत्वा तौ राज्ञा समीपं नीतवान्। राजा तौ अवलोक्य मुक्स्त्रिया ओ मानुषादिनी बोधुत्वा तौ बहुमानितवान्। ततः तौ उच्यतु राजन् न भेतव्यं रोगो निर्गतः किन्तु कुत्रचित् एकान्ते तया भवितव्यम् इति। राजापि तथा कृतं। तो राजानं मोहचूर्णेन मोहयित्वा शिरः कपालमादाय कापुटे स्थितं शफरं गृहीत्वा कस्मिंश्चित् भाजने निक्षिप्तवन्तो। ततः साधनं करण्या कपालं यथावत् कृत्वा सञ्जीविना च ति जीवित्वा तद् दर्शयामास। तत् दृष्ट्वा राजा विस्मितः किमेतत् इति तो पुष्टवान्। तदा तावुच्यतु राजन् तया बालादारभ्य परिचितकपालशोधनः सम्प्राप्तमिदम् इति। राजा पुनः पृच्छत् किस्माकं पथ्यं। तो अवददातम् अशितेभ्यः श्रवणं कवस्य क्षीरसेवनम् एतद् व मानुषः पथ्यम् इग्धमुषणं च भोजनम्। एतद् उक्त्वा अश्विनीकुमार अन्तर्हित अभवतां। राजापि जातोऽपि विश्वासः सर्वान् वैद्यान् पुनः আমন্ত্ৰয়ামাস। অসমীয়া অনুবাদ। তেতিয়া অশ্বিনী কুমাৰদ্বয়ে ব্ৰাহ্মণৰ বেগ ধৰি ধাৰানগৰী পাই দুৱৰীক কৈছিল, দুৱৰী, আমি দুজন চিকিৎসক কাশী দেশৰ পৰা আহিছোঁ, ভোজক জনোৱা। তেওঁৰ দ্বাৰা বৈদ্যশাস্ত্ৰক মিছা বুলি প্ৰতিপন্ন কৰা শুনি তাক প্ৰতিষ্ঠিত কৰিবলৈ ৰজাৰ ৰোগ নিবাৰণৰ বাবে আহিছোঁ। দুৱৰীয়ে ক'লে, হে বিপ্ৰ, ৰজাই কৈছে কোনো চিকিৎসক ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে। কিন্তু সেই সময়ত কোনো কামত বাহিৰলৈ ওলোৱা বুদ্ধিসাগৰে তেওঁলোকক দেখি তেওঁলোকৰ বাৰ্তা শুনি ৰজাৰ ওচৰলৈ লৈ গৈছিল। ৰজাই তেওঁলোকক দেখি মুখৰ কান্তিৰ পৰা তেওঁলোক মানুহ নহয় বুলি জানি তেওঁলোক দুজনক বহুতো মান সন্মান কৰিছিল। তেতিয়া তেওঁলোক দুজনে কৈছিল, হে মহাৰাজ, ভয় নকৰিব, আপোনাৰ ৰোগ ভাল হ'ব, কিন্তু ক'ৰবাত আপুনি অকলশৰে থাকিব লাগিব। ৰজায়ো সেইদৰে কৰিছিল। তেওঁলোকে ৰজাক সংজ্ঞাহীন দৰৱেৰে সংজ্ঞাহীন কৰি মূৰৰ পৰা খোলাটো উলিয়াই আনি সেই খোলাৰ আৱৰণৰ ভিতৰত থকা মাছৰ পোনাটোক ধৰি কোনো এটা পাত্ৰত উলিয়াই পেলাইছিল। তাৰ পাছত সংযোজিনীৰে মূৰৰ খোলাটো আগৰ দৰে কৰি আৰু সঞ্জীৱনীৰ দ্বাৰা তেওঁক জীৱিত কৰি তেওঁক সেয়া দেখুৱাইছিল। তাকে দেখি ৰজা বিস্মিত হৈছিল। এয়া কি বুলি তেওঁলোক দুজনক সুধিছিল। তেতিয়া তেওঁলোকে কৈছিল, হে মহাৰাজ, তুমি বাল্যকালৰে পৰা কৰি অহা চিৰপৰিচিত কপাল শোধন কৰি এয়া লাভ কৰিছা। ৰজাই পুনৰ সুধিছিল, আমাৰ পথ্য কি? তেওঁলোক দুজনে কৈছিল, তোমালোকৰ মানুহসকলৰ পথ্য বা ঔষধ হৈছে গৰম পানীৰে স্নান, কুহুমীয়া পানী সেৱন আৰু স্নেহযুক্ত আৰু গৰম খাদ্য ভোজন। ইয়াকে কৈ অশ্বিনী কুমাৰদ্বয় অদৃশ্য হৈছিল। ৰজায়ো চিকিৎসা শাস্ত্ৰৰ প্ৰতি বিশ্বাস উপজাত সকলো বৈদ্যকে পুনৰ আমন্ত্ৰণ কৰি আনিছিল। ষ্টুডেণ্টছ, এই পাঠটোৰ গোটেইখিনি প্ৰশ্ন উত্তৰ মই আগৰে পৰা কৰি থৈছোঁ। ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, তোমালোকে চাই ল'বা। ইমানেই, ধন্যবাদ।